স্বপক্ষী পৰিপুষ্টিৰ বিষয়ে জানাৰ আগতে আমাৰ জানিব লাগিব যে স্বপক্ষী জীৱনো কি। এই শ্ৰেণীৰ জীৱবোৰ হল স্বপক্ষী জীৱ। বিক্ৰিয়া ঘটাই কি কৰে, বস্তুৱে খাদ্য প্ৰস্তুত কৰে, এতহাৰ ৰূপে ষ্টৰ কৰি ৰাখে। এই চেল গুণ কৰি চালে এনেকুৱা দেখা পাবা। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যোৱা ক্লাছত তোমালোকক জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিছিলো, আৰু এই জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটো আমি নিউট্ৰিশ্যন মানে পৰিপুষ্টিৰ সংজ্ঞাটো দি লাষ্ট ক্লাছটো এণ্ড কৰিছিলো। তো আজি মই কি কয় পৰিপুষ্টিৰ সংজ্ঞা 5ৰ পৰা ষ্টাৰ্ট কৰিম। আৰু এই পৰিপুষ্টিৰ সংজ্ঞাৰ 5ৰ পৰা ষ্টাৰ্ট কৰাৰ আগতে মই লাষ্ট ক্লাছত যিখিনি কথা কৈছিলো সেইখিনি কথা তোমালোকক কৈ ল'ব খুজিছো। তো আমি লাষ্ট ক্লাছত তোমালোকক কি কয় জীৱন প্ৰক্ৰিয়া মানেনো কি তাৰ বিষয়ে কৈছিলো। তো এতিয়া জীৱন প্ৰক্ৰিয়াটো কি আৰু এবাৰ আমি কৈ দিওঁ। চোৱা, আমি জীয়াই থকাৰ কাৰণে যিবোৰ কাম কৰি আছো বা আমাৰ দেহৰ ভিতৰত যিবোৰ কাম হৈ আছে, আমি নমৰালৈকে মানে যিমানখিনি কাম আমাৰ দেহৰ ভিতৰত হৈ থাকে সেই কামখিনি একেলগে আমি জীৱন প্ৰক্ৰিয়া বুলি কওঁ। তো জীৱন প্ৰক্ৰিয়াত কি কি হয় দেহৰ ভিতৰত, এইটো কৈছিলো যে 4টা পৰিঘটনা আমাৰ দেহৰ ভিতৰত হয়। এটা কি, এটা হল এই পৰিপুষ্টি, তাৰ পাছত হল শোষণ, তাৰ পাছত পৰিবহন আৰু ৰেচন। এই 4টা কাৰ্য দেহৰ ভিতৰত হৈ থাকে, আৰু এই 4টা কাৰ্য একেলগে আমি জীৱন প্ৰক্ৰিয়া বুলি কওঁ। হল, তাৰ পাছত আমি কৈছিলো ভাইৰাছৰ কথা কৈছিলো, যে ভাইৰাছ জীৱ নহয় আৰু জ্বৰো নহয়। জ্বৰ মানে কি, যাৰ জীৱ নাই, নিৰ্জীৱ। ভাইৰাছটো জীৱও নহয় আৰু নিৰ্জীৱও নহয়। ভাইৰাছটো কি কৰে, মানে যিমান সময়লৈকে ভাইৰাছটো মানৱ দেহৰ বা এটা জীৱ দেহৰ ভিতৰত প্ৰৱেশ নকৰে সিমানলৈকে ভাইৰাছটো কি হয়, জ্বৰ অৱস্থাত থাকে। তাৰমানে তেতিয়া এই ভাইৰাছটোৰ দেহাৰ কোনো আণৱিক ক্ৰিয়া নহয়। আৰু যেতিয়া এই ভাইৰাছটো জীৱ দেহৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া ভাইৰাছৰ দেহৰ ভিতৰত আণৱিক ক্ৰিয়া সংঘটিত হবলৈ আৰম্ভ কৰে আৰু তেওঁলোকে বংশ বৃদ্ধি কৰি থাকে। তো ভাইৰাছটো কি, ভাইৰাছটো জীৱ নহয়, নিৰ্জীৱ নহয়। মানে যিমানলৈকে জীৱ দেহৰ ভিতৰত প্ৰৱেশ নকৰে সিমানলৈকে ভাইৰাছ নিৰ্জীৱ, আৰু যেতিয়া জীৱ দেহৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া সজীৱ। ভাইৰাছৰ কথাটো আমি কলো। তো আৰু এটা কথা আমি কৈছিলো যে জীৱ দেহৰ বৃদ্ধি বা চলন কৰা, এই আমি যে চলাচল কৰি আছো, এই চলন কৰাটো মানে এটা জীৱৰ এটা উমৈহতীয়া বৈশিষ্ট্য হয়। তো এইটো পইণ্ট মনত ৰাখিবা যে জীৱৰ এটা উমৈহতীয়া বৈশিষ্ট্য কি হল। তাৰ পাছত আমি আহিছিলো কি কয় পৰিপুষ্টি। এই পৰিপুষ্টিৰ সংজ্ঞাটো মই কেনেকৈ দিছিলো, যে আমাৰ বাহিৰৰ শক্তিৰ উৎসক আমি আহাৰ বুলি কওঁ। আমাৰ বাহিৰৰ শক্তিৰ উৎসক আমি আহাৰ বুলি কওঁ, আৰু এই আহাৰ খিনিৰ পৰা আমাৰ দেহাৰ ভিতৰত শক্তিৰ স্থানান্তৰণ কৰাৰ বাবে এক বিশাল এক প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াটোক আমি নিউট্ৰিশ্যন বুলি কওঁ। হল, তো আমি এই নিউট্ৰিশ্যন মানে এই পৰিপুষ্টিৰ সংজ্ঞাটো দি লাষ্ট ক্লাছটো সমাপ্ত কৰিছিলো। তো আজি এই পৰিপুষ্টিৰ পৰাই আমি আগুৱাই লৈ যাম। হ'ব, তো মই ইতিমধ্যে এই পৰিপুষ্টিৰ সংজ্ঞাটো কলো, আৰু তাত কলো যে আমাৰ বাহিৰৰ শক্তিৰ উৎসক আমি আহাৰ বুলি কওঁ। চোৱা, বাহিৰৰ শক্তিৰ উৎস মিন্স দেহৰ বৃদ্ধি, বিকাশ
আৰু এই কি কয় প্ৰটিন সংশ্লেষণ মানে কি এই মানুহে যে জিমত যায় এই তোমালোকে চাবা জিম যোৱা মানুহ বিলাকে এই প্ৰটিন অলপমান বেছি কৰি থাকে হা এই প্ৰটিন অলপমান বেছি কৰে কাৰণ চোৱা তেওঁলোকৰ মানে দেহৰ ভিতৰৰ যিটো মাংস পেশী আছে এই মাংস পেশী বিলাক গঠন হোৱাৰ বাবে প্ৰটিনৰ প্ৰয়োজন তো এই প্ৰটিন বিলাকতো আমাৰ দেহত গঠন হব লাগিব না এই যিটো প্ৰটিনৰ গঠন হোৱা প্ৰক্ৰিয়াটোকে আমি প্ৰটিন সংশ্লেষণ বুলি কওঁ হল তো আমাৰ দেহৰ বৃদ্ধি বিকাশ প্ৰটিন সংশ্লেষণ আৰু ৰাসায়নিক ক্ৰিয়াৰ বাবে আমাৰ দেহৰ শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তিবিলাক যে আমি বাহিৰৰ পৰা আহৰণ কৰো এই শক্তিখিনিকে মানে বাহিৰৰ শক্তিৰ উৎস বুলি কওঁ মানে আল্টিমেট আহাৰকে কবলৈ খুজিছো হা হল তাৰ পাছত এতিয়া আমি ষ্টাৰ্ট কৰিম পৰিপুষ্টি এতিয়া পৰিপুষ্টি দুই ধৰণৰ কি কি এইটো মই কৈ দি আছো এই পৰিপুষ্টি যদি আমি ভাগাবলৈ যাওঁ এই পৰিপুষ্টিটো দুই ধৰণৰ এটা হল সহপক্ষী পৰিপুষ্টি এটা হল সহপক্ষী পৰিপুষ্টি আৰু এটা হল পরপক্ষী অপরিপুষ্টি পরপক্ষী পরিপুষ্টি তো আজিৰ ক্লাছত আমি এই সহপক্ষী পৰিপুষ্টিৰ বিষয়ে তোমালোকক কম আজি সহপক্ষী পৰিপুষ্টিৰ বিষয়ে তোমালোকক কম আৰু এই পৰপক্ষী পৰিপুষ্টিটো যে আছে এইটো মই নেক্সট ক্লাছত কম আৰু এটা ইন্টাৰেষ্টিং কথা কি জানানে আমাৰ এই সহপক্ষী পৰিপুষ্টি তোমালোকে পঢ়িবলৈ মানে যিমান ইন্টাৰেষ্ট নাপাবা এই পৰপক্ষী পৰিপুষ্টিটো যেতিয়া মানে মই কৰাম তেতিয়া ইয়াত এটা তোমালোকে বেলেগ ধৰণৰ এটা ইন্টাৰেষ্ট পাবা কিয়নো এই পৰপক্ষী পৰিপুষ্টিৰ আন্ডাৰতে আমি চলি আছো হা মানে আমাৰ দেহৰ ভিতৰত এই পৰপক্ষী পৰিপুষ্টিৰ সিস্টেমটো হৈ আছে সেইকাৰণে তো আমাৰ দেহৰ ভিতৰত কি হৈ আছে এইটোতো তোমালোকে জানিবলৈ নিশ্চয় ইচ্ছুক হৈ আছে সেইকাৰণে পাৰ্ট 3 তোমালোকে এটা মানে ইন্টাৰেষ্টিং টপিক জানিবলৈ কৈ আছে হ'ব তো পাৰ্ট 3 কৰাম আজি পাৰ্ট 2 কৰাই আছো তো পাৰ্ট 2 আজি স্বপক্ষী পৰিপুষ্টিৰ বিষয়ে কওঁ স্বপক্ষী পৰিপুষ্টিৰ বিষয়ে জানাৰ আগতে আমাৰ জানিব লাগিব যে স্বপক্ষী জীৱনো কি সহপক্ষী জীৱৰ বিষয়ে জানিলেহে আমি সহপক্ষী পৰিপুষ্টিৰ বিষয়ে জানিম কিয়নো চোৱা যিবিলাক সহপক্ষী জীৱ এই সহপক্ষী জীৱবিলাকৰ ভিতৰতে কি হৈ আছে সহপক্ষী পৰিপুষ্টিৰ সিস্টেমটো হৈ আছে হল সেইকাৰণে আগতে আমি সহপক্ষী পৰিপুষ্টিৰ কথাটো জানি ল'ব লাগিব তো কৈ আছো সহপক্ষী জীৱ মানেনো কি চাই লোৱা ইয়াত মই সহপক্ষী জীৱৰ সংজ্ঞাটো দি আছো মন লগে লগে নোট কৰি থাকা হা কিছুমান জীৱই প্ৰকৃতিৰ পৰা সৰল অজৈবিক দ্ৰব্য সৰল অজৈবিক মানে কি অজৈবিক মানে হল যার জীব নাই এবায়োটিক সরল মানে সিম্পল এবায়োটিক সরল অজৈবিক দ্রব্য নহয় সরল অজৈবিক পদার্থ লিখি দিয়ে আছো পদার্থটো মানে অলপমান ভাল চাউন্ড কৰে
সৰল অজৈৱিক পদাৰ্থ যেনে যেনে কি চোৱা কাৰ্বন ডাই অক্সাইড CO2 CO2 জীৱ আছে নেকি CO2 কি প্ৰাণ আছে নাই না সেইকাৰণে কৈছে সৰল অজৈৱিক আৰু CO2 টো সিম্পল হয় সিম্পল মানে কি এইটো মানে এটা মানে সৰল কম্পাউণ্ড হল ইমান ইমান জটিল কম্পাউণ্ড নহয় সেইকাৰণে কৈছে সৰল অজৈৱিক যেনে কাৰ্বন ডাই অক্সাইড আৰু পানী H2O আৰু H2O পানী কিছুমান জীৱ প্ৰকৃতিৰ পৰা সৰল অজৈৱিক পদাৰ্থ যেনে কাৰ্বন ডাই অক্সাইড আৰু পানী গ্ৰহণ কৰি জৈৱ ৰাসায়নিক বিক্রিয়া ঘটায় জৈৱ ৰাসায়নিক বিক্রিয়া মানে কি বায়োকেমিক্যাল রিঅ্যাকশন হল জৈৱ ৰাসায়নিক বিক্রিয়া ঘটায় কি জৈৱ ৰাসায়নিক বিক্রিয়া ঘটায় কিহৰ উৎপন্ন কৰে খাদ্যৰ উৎপন্ন কৰে বা তেওঁলোকৰ আহাৰৰ উৎপন্ন কৰে জৈৱ ৰাসায়নিক বিক্রিয়া ঘটায় শক্তিৰ উৎস দি দিয়া শক্তিৰ উৎসটো অলপমান স্ট্যান্ডার্ড ফর্ম কৰি আছে তো ঘটায় শক্তিৰ উৎস কাৰ কাৰণে প্রস্তুত করে তেওঁলোকৰ কাৰণে শক্তিৰ উৎসটো প্ৰস্তুত কৰে হ্যাঁ এই কাৰণে ইয়াত ডাইরেক্ট শক্তিৰ উৎস নিলিখি ইয়াত লেখা বিক্রিয়া ঘটায় তেওঁলোকৰ শক্তিৰ উৎস উৎপন্ন কৰে ঘটায় তেওঁলোকৰ শক্তির উৎস উৎপন্ন করে এইবার জীবকে আমি সপক্ষী জীব বলি কওঁ এইবার জীবকে আমি সপক্ষী জীব বলি কওঁ সপক্ষী জীব বুলি কওঁ হল এতিয়া এই সপক্ষী জীববিলাকৰ এক্সাম্পল বিলাক লিখি লোৱা যে কি কি সপক্ষী জীব হয় মানে কি কি প্ৰাণী সপক্ষী হ্যাঁ তো এক্সাম্পল হিসাবে সকলো ধৰণৰ সেউজীয়া জীৱ সকলো ধৰণৰ সেউজীয়া জীৱ মানে কি এই গছ গছনি এইবিলাক আৰু কিছুমান বেক্টেৰিয়া শ্ৰেণীৰ প্ৰাণী আৰু কিছুমান বেক্টেৰিয়া শ্রেণীর প্রাণী হল এই শ্রেণীর জীববোৰ হল সপক্ষী জীৱ তো এতিয়া আমি সপক্ষী জীৱৰ বিষয়ে আশা কৰো গম পালো আৰু এবাৰ মই তোমালোকক কৈ দি আছো চোৱা কিছুমান জীৱই প্ৰকৃতৰ পৰা সৰল অজৈৱিক পদাৰ্থ সিম্পল এবায়োটিক সাবস্টেন্স যেনে কাৰ্বন ডাই অক্সাইড আৰু পানী আশা কৰি এইবিলাক লাইনত ইমান ডিপলি বুজোৱাৰ একো নাই
এইবিলাক লাইন মানে ইজিলি তোমালোকে গম পোৱা এতিয়া যিহেতু ক্লাছ 10 উঠিছে। তো গ্রহণ করি জৈব রাসায়নিক বিক্রিয়া ঘটাই। জৈব রাসায়নিক বিক্রিয়া মানে কিন্তু কি? আমি যে খাদ্যটো খাই আছো বা উদ্ভিদে যে এই প্রকৃতির পৰা কার্বন ডাই অক্সাইড আৰু পোহৰ ৰশ্মি শিপাৰ দ্বাৰা পানী গ্ৰহণ কৰি আছে, এইবোৰ জৈব ৰাসায়নিক একটা বিক্রিয়া আছে। হ্যাঁ, মানে চোৱা, জীৱ দেহৰ ভিতৰত যিবিলাক বিক্রিয়া হয় তাক মানে এই কার্বন ডাই অক্সাইড, পানী, এইবিলাক কি? এইবিলাক এটা এটা ৰসায়ন, মানে কেমিষ্ট্ৰিৰ কথা এইবিলাক। এটা এটা ৰসায়ন, আৰু এই ৰসায়ন বিলাক যেতিয়া জীৱ দেহত মানে জীৱ মানে কি? জীৱ মানে আচ্ছা এই বায়োকেমিক্যাল রিঅ্যাকশনটো যে কলো, এই চোৱা বায়োলজি একটা সাবজেক্ট। এই বায়োলজি মানে কিহৰ বিষয়ে আলোচনা কৰা হয়? এই জীৱ দেহৰ বিষয়ে আলোচনা কৰা হয়। সেইকাৰণে এই যেটো জীৱ দেহৰ ভিতৰৰ যিবিলাক ৰিঅ্যাকশন হয়, এই সকলোখিনি ৰিঅ্যাকশনকে বায়োকেমিক্যাল রিঅ্যাকশন বুলি কোৱা হয়। আশা কৰো বায়োকেমিক্যাল রিঅ্যাকশন মানে কি এইটোও গম পালা যে জীৱ দেহৰ ভিতৰত যিবিলাক মানে ৰাসায়নিক বিক্রিয়া হৈ থাকে সেইবিলাককে বায়োকেমিক্যাল রিঅ্যাকশন বলে। অলরেডি তোমালোকক ভাস্করে কৰাইছি মানে ৰাসায়নিক বিক্রিয়া মানে কি। হ্যাঁ, তো এই বিক্রিয়া বিলাক যেতিয়া জীৱ দেহৰ ভিতৰত হৈ থাকে তাক জৈব ৰাসায়নিক বিক্রিয়া বলে। আৰু এই জৈব ৰাসায়নিক বিক্রিয়া ঘটাই তেওঁলোকৰ মানে শক্তিৰ উৎস তেওঁলোকে নিজেই তৈরি কৰি লয়। হ্যাঁ, আৰু এইবোৰ জীৱকে আমি সহপক্ষী জীৱ বুলি কওঁ। হয়, আৰু এই সহপক্ষী জীৱবিলাক কি কি তোমালোকে জানাই যে সেউজীয়া গছ গছনি যিমান মানে আছে, আৰু কিছুমান বেক্টেৰিয়া শ্ৰেণীৰ প্ৰাণী হল। আশা কৰো স্বপক্ষী কি কয় জীৱ মানে কি আৰু ইয়াৰ উদাহৰণ বিলাক তোমালোকে ভালকৈ বুজি পাইছে। তো মই এতিয়া এইখিনি ক্লিন কৰি তোমালোকক স্বপক্ষী পৰিপুষ্টিলৈ আগবঢ়াই লৈ যাম। তো বোর্ডখিনি মই ক্লিন কৰি ললো, আৰু এতিয়া আমি এই স্বপক্ষী পৰিপুষ্টিৰ পৰা স্টার্ট কৰিম। তো স্বপক্ষী পৰিপুষ্টিৰ আমি কোন পৰা স্টার্ট কৰিম? আমি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ পৰা আমি স্টার্ট কৰিম। সালোক সংশ্লেষণ প্ৰক্ৰিয়া এটা মানে এনেহেন এটা টপিক যেটো ক্লাস আই থিংক 6 পৰা স্টার্ট কৰি ক্লাস 12 আৰু ফাৰ্দাৰলৈকে এই প্ৰক্ৰিয়াটো তোমালোকে পাবাই। হ্যাঁ, তো এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ পৰাই উদ্ভিদসমূহে খাদ্য উৎপন্ন কৰে, তোমালোকে এইটো জানাই। তো এই সালোক সংশ্লেষণ প্ৰক্ৰিয়া যেহেতু এইবাৰ ক্লাস 10 কিতাপতো আছে, তো মই এই টপিকটো স্কিপ নকৰো। মই জানো তোমালোকে জানা, তথাপিও মই আৰু এবাৰ তোমালোকক ভালকে বুজাবলৈ যত্ন কৰিছো, তো তোমালোকে কথাখিনি বুজি লোৱা। সালোক সংশ্লেষণ প্ৰক্ৰিয়া আচ্ছা, মই তোমালোকক এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোৰ নোট টাইপে দিম না একদম ভালকে ড্রয়িং কৰি একদম পুরা এটা মানে ভিজুয়ালাইজেশন দি দিম? কি কোৱা? মই ভাবো যে তোমালোকক ভালকে বুজাই দিয়াটোই ভাল হ'ব। মানে ইয়াত নোট লিখি টাইমটো নষ্ট কৰাতকৈ, কিয় নোট বিলাক তোমালোকক মই প্ৰভাইড কৰি দিম, এইটো যিকোনো মাধ্যমে দিয়ে হোক। তো মই তোমালোকক সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো বুজাই দি আছো। হ্যাঁ, চোৱা মই কিন্তু ড্ৰয়িঙত ইমান ভাল নহয়, তথাপিও মই চেষ্টা কৰিছো তোমালোকক বুজোৱাৰ কাৰণে। হল, এইটো ধৰা এটা গছ, আৰু সাপোজ ধৰা এইটো এটা গছৰ পাত। হল, এইটো হল গছৰ পাত, আৰু এইখিনি মাটিৰ তলতে আছে, শিপা অংশ এইখিনি।
এইখিনি হ'ল শিপা অংশ আৰু ওপৰত কি আছে আমাৰ সূৰ্য মামা। এই সূৰ্য মামা আমাক পোহৰ দি আছে। তো চোৱা, সূৰ্য মামাই আমাক পোহৰ দি আছে, তলত মাটিৰ পৰা শিপাই খনিজ পদাৰ্থ আৰু পানী শোষণ কৰি লৈ পাতলৈকে লৈ যাই আছে। এইবিলাক কি H2O শোষণ কৰি এই উদ্ভিদ জোপালৈ লৈ যাই আছে। হয়, আৰু আমাৰ যে বায়ুমণ্ডল আছে, এই বায়ুমণ্ডলত আমাৰ কি আছে, কাৰ্বন ডাই অক্সাইড আছে। এইবিলাক হল এই ডট যে কৰিছে, এইবিলাক হল কাৰ্বন ডাই অক্সাইড। হয়, চোৱা কি হয়, এই জীবটোৱে গষ্ট এটা জীব, এই জীবটোৱে এই প্ৰকৃতিৰ পৰা কিছুমান পদাৰ্থ যেনেকুৱা এই কাৰ্বন ডাই অক্সাইড আৰু পানী গ্ৰহণ কৰি সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত এই সূৰ্যৰ ৰশ্মিটো পাতবোৰত পৰি আছে। হা, এই সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত কি কৰি আছে, এটা ৰিয়েকশন কৰি আছে। এই ৰিয়েকশন কৰি এই উদ্ভিদটোৰ খাদ্য প্ৰস্তুত কৰি আছে। তো এই প্ৰক্ৰিয়াটোকে আমি সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। আৰু এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত এই সূৰ্যৰ ৰশ্মিটো যিমান প্ৰয়োজন, এই সূৰ্যৰ ৰশ্মি এটা কেটালাইস্ট হিচাপে কাম কৰে। কেটালাইস্ট মানে কি, অনুঘটক। হ্যাঁ, তোমালোকে চ্যাপ্টার 1 অনুঘটকৰ কথা পাইছা, আৰু ইয়াতো এই অনুঘটকৰ কথা পাবা। তো এই সূৰ্যৰ ৰশ্মিটো অনুঘটকৰ কাম কৰে। আৰু এই পাতত থকা যে পত্ৰহৰিত আছে, এই পত্ৰহৰিতটো আশা কৰো এই ক্লাছ 10 লেভেলত তোমালোকে পত্ৰহৰিতৰ কথা যদি মই বুজাবলৈ যাওঁ, তেনেহলে এইটো এটা লাজৰ কথা হৈছে, হয় না? সেইকাৰণে পত্ৰহৰিত মানে কি, এইটোতো তোমালোকে জানাই, গছৰ পাতত থকা সেউজীয়া অংশকে, মানে সেউজীয়া ফলকে আমি পত্ৰহৰিত বুলি কওঁ। তাও মই কৈ দিলো। হ্যাঁ, তো যাই হোক, এই সূৰ্যৰ ৰশ্মি আৰু পত্ৰহৰিতৰ সহায়ত এই কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্রিয়া ঘটাই কি করে, গছটোৱে খাদ্য প্ৰস্তুত কৰে। আৰু এই খাদ্যটোৰ পৰাই তো গছটোৱে শক্তি উৎপন্ন কৰিব না, নিজৰ দেহটো মানে চলাচল মানে সচল ৰাখিবৰ কাৰণে। আৰু এই প্ৰক্ৰিয়াটোকে আমি সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কওঁ। কি প্ৰক্ৰিয়া বুলি কওঁ, যে ই এনে একটা প্ৰক্ৰিয়া। মই কৈ দি আছো, মানে তোমালোকে কেনেকৈ লিখিবা। ই এনে একটা প্ৰক্ৰিয়া য'ত উদ্ভিদে বায়ুমণ্ডলৰ পৰা কিছুমান সৰল অজৈবিক পদাৰ্থ যেনে কাৰ্বন ডাই অক্সাইড, এইবিলাক কি, এইবিলাক হ'ল কাৰ্বন ডাই অক্সাইড আৰু এই পানী H2O গ্ৰহণ কৰি সূৰ্যৰ ৰশ্মি আৰু পত্ৰহৰিতৰ উপস্থিতিত কি শক্তিৰ বা আহাৰৰ উৎপন্ন কৰে। আৰু এই প্ৰক্ৰিয়াটোকে আমি সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কওঁ। তো আশা কৰিছো সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো তোমালোকে ভালকে বুজি পাইছা। তো এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কথাটো কোৱাতে মই কেটালাইস্টৰ কথা কৈছো, অনুঘটকৰ কথা কৈছো। তো এতিয়া মই অনুঘটকৰ কথাখিনি অলপমান কৈ দিওঁ, যদিও তোমালোকে চেপ্টাৰ 1 অনুঘটকৰ কথাখিনি পাইছে। তো অনুঘটকৰ কথাখিনি মই কত লিখো, এই সাইডত লিখি দিওঁ। কি কোৱা? চোৱা, অনুঘটক অনুঘটকৰ মই সংজ্ঞাটো নিদিওঁ, মই যে বুজাই দি আছো। সংজ্ঞাটো নোটটো দিম, তাত একদম ক্লিয়াৰ কৰি আছে। চোৱা, এই ঘটক মানে কি, চোৱা এটা একদম ভাল এটা এক্সাম্পল দি একদম পুৰা ক্রিস্টাল ক্লিয়ার কৰি তোমালোকক বুজাই দি আছো। ঘটক শব্দটো কত তোমালোকে বেছি মানে শুনিবলৈ পোৱা, যত বিয়া পাতি হয় বা যত মানে সম্পৰ্ক চাবলৈ যায়, কইনা খুজিবলৈ যায়, দৰা খুজিবলৈ যায়, তাত কি কলে, এই যে বিয়াৰ যে এটা প্ৰক্ৰিয়া আছে, বিয়াৰ প্ৰক্ৰিয়াটোত প্ৰথমে কি কৰিব লাগে, দৰা আৰু কইনা মানে খুজিব লাগে না। তো এই প্ৰক্ৰিয়াটো এই ঘটকে সহায় কৰে।
তাৰ মানে এই বিয়া যে এটা প্ৰক্ৰিয়া আছে, মই জাষ্ট প্ৰক্ৰিয়া বুলি এনে কৈছো, মানে তোমালোকে জাষ্ট কথাখিনি ৰিলেট কৰা। বিয়া যে একটা প্রক্রিয়া আছে, এই বিয়া প্রক্রিয়া এই 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 ঘটক নামক বস্তুটোৱে ইজি কৰি দিয়ে, সহায় কৰি দিয়ে, কৰে না? এই একে ধৰণে এই অনুঘটকটো কি কৰে, এটা যে ৰাসায়নিক বিক্রিয়া আছে, এই ৰাসায়নিক বিক্রিয়াৰ গতিটো বঢ়াই দিয়ে, বা ৰাসায়নিক বিক্রিয়াটো সংঘটিত যে হয়, এই ৰাসায়নিক বিক্রিয়াটো সংঘটিত একদম ভালকে চলাই লৈ যায়। গম পাইছা? হল? আৰু এই ৰাসায়নিক বিক্রিয়া কি কৰে চোৱা, এই যে কার্বন ডাই অক্সাইড, পানী, ইহঁতক কি কৰে, এই সূৰ্য ৰশ্মি আৰু পত্ৰহৰিতে ৰাসায়নিক বিক্রিয়াটো ঘটুৱাবলৈ সহায় কৰে। হল? গম পাইছা না? অনুঘটক মানে কি, মানে রাসায়নিক বিক্রিয়া এটা দ্রুত করে দিয়ে বা ঘটোৱাত সহায় কৰে। হল? আৰু এই যদি সূৰ্যৰ ৰশ্মি আর পত্রহরিত নাথাকিল হয়, তেনেহলে কিন্তু এইটো এই বিক্রিয়াটো নহলহেঁতেন। বিয়া বাৰু ঘটকের অবিহনেও হৈ যাব পাৰে, কিন্তু অনুঘটকৰ মানে যিবিলাক বিক্রিয়াত অনুঘটকৰ প্রয়োজন, সেইবিলাক বিক্রিয়াত অনুঘটক অবিহনে কোনো পথে বিক্রিয়াটো কমপ্লিট নহব। হল? এইটো হল অনুঘটক। আৰু অনুঘটক হিচাপে ইয়াত কি কি আছে, সূৰ্য ৰশ্মি আৰু পত্ৰহৰিত। আৰু যেতিয়া আমি পৰপক্ষী পৰিপুষ্টিৰ কথা কম, তেতিয়া মই আৰু তোমালোকক ভালকে অনুঘটকৰ কথাখিনি কৈ দিম। হ'ব? তো মই আলোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বিষয়ে কলো, অনুঘটকৰ বিষয়ে কলো, এতিয়া মই আগুৱাই লৈ যাম। আচ্ছা, যেতিয়া মই এই কথাখিনি কৈ আছো, তেতিয়া মই বিক্রিয়াটো লিখি দিম। বিক্রিয়াটো মই লিখি দিওঁ। মই যে বিক্রিয়াটোৰ কথা কৈ আছো, তো এতিয়া বিক্রিয়াটোৰ বিষয়ে তোমালোকে ভালকে বুজি লোৱা। এই বিক্রিয়াটোৰ পৰাই তোমালোকৰ বহুখিনি কথা আৰু ক্লিয়াৰ হৈ যাব। হা, চোৱা, বিক্রিয়াটো কাৰ কাৰ মাজত হয়, মই তোমালোকক কৈছো, কিন্তু বিক্রিয়াটো হয় এই প্ৰকৃতিত থকা কাৰ্বন ডাই অক্সাইড CO2 আৰু এই প্ৰকৃতিৰ পৰা আহৰণ কৰা H2O, পানী। CO2 plus H2O, এই দুটাৰ মাজত বিক্রিয়া হয়, আৰু বিক্রিয়া হলে এটা কার্বন দিব লাগে। এইটো চ্যাপ্টার 1 তোমালোকে গম পাইছা অলরেডি। তো আৰু দুটা যে অনুঘটকৰ প্ৰয়োজন হৈ আছে, অনুঘটক কি কি ইয়াত প্ৰয়োজন হৈছে, এটা হল সূৰ্যৰ ৰশ্মি আৰু এটা হল পাতত থকা পত্ৰহৰিত। সূৰ্যৰ ৰশ্মি আৰু পত্ৰহৰিত। চোৱা, এই দুটা হল অনুঘটক। এই দুটা অনুঘটকৰ সহায়তেহে এই ৰিয়েকশনটো হ'ব। যদি এই দুটা অনুঘটক না থাকিল হেতেন, তেনেহলে এই বিক্রিয়াটো নহল হেতেন। গম পাইছা? তো বিক্রিয়াটো ঘটাই কি উৎপন্ন কৰিব, প্ৰথমতে কি কলো, কি উৎপন্ন কৰিব উদ্ভিদৰ খাদ্য আৰু আমাৰো খাদ্য কি, গ্লুকোজ। গ্লুকোজৰ ৰাসায়নিক সংকেতটো কি, C6H12O6। আৰু আচ্ছা, আৰু এটা কথা চোৱা, আমি যে কওঁ উদ্ভিদে আমাৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, আৰু তেওঁলোকে আমাক কি দিয়ে, তেওঁলোকে আমাক অক্সিজেন দিয়ে। কৰ পৰা কথাখিনি আহিছে চোৱা, এই উদ্ভিদে কাৰ্বন ডাই অক্সাইড খিনি গ্ৰহণ কৰি তেওঁলোকৰ খাদ্য বনাই আছে গ্লুকোজ, আৰু লগতে ইয়াৰ বাই প্ৰডাক্ট হিচাপে কি উৎপন্ন হৈ আছে, অক্সিজেন O2 আৰু H2O, পানী। আচ্ছা, এইটো ৰিয়েকশনৰ যোগেদি বহুত কথা গম পালা, যে উদ্ভিদে কাৰ্বন ডাই অক্সাইড
ইনটেক কৰি আছে, পানী গ্ৰহণ কৰি আছে, আৰু এই সূৰ্যৰ ৰশ্মি আৰু এই পত্ৰহৰিতৰ উপস্থিতিত গ্লুকোজ উৎপন্ন কৰি আছে, যেটো উদ্ভিদৰ খাদ্য, আমাৰো খাদ্য। গ্লুকোজ উৎপন্ন হৈ আছে, গ্লুকোজ উৎপন্ন কৰি আমাক কি দি আছে? আমাক দি আছে অক্সিজেন, আমি পাই আছো, আৰু পানীও এৰি আছে। হয়, তো এইটোৰ ৰিয়েকশ্যনৰ মাজত তোমালোকে কিবা নাইকিয়া অনুভৱ কৰিছা না? হ্যাঁ, রিয়াকশনটো অলপমান কিবা ফাঁকা লাগি আছে না? যদি তোমালোকে অনুভৱ কৰিছা তেনেহলে মই ভাবিব পাৰো যে তোমালোকে চেপ্টাৰ 1 টো ভালকে পঢ়িছা, আৰু যদি কিবা অনুভৱ কৰা নাই তেনেহলে মই ভাবিব পাৰো যে তোমালোকে চেপ্টাৰ 1 টো কৰা নাই। তো ইয়াত সন্তুলিত কৰা হোৱা নাই, মই ইয়াত সন্তুলিত কৰা নাই। তো তোমালোকৰ কাম কি? তোমালোকৰ কাম হ'ল এই ৰিয়াকশনটো তোমালোকে নিজে সন্তুলিত কৰিবা। যদি তুমি চ্যাপ্টার 1 2 বুঝি পাইছা তেনেহলে এই রিঅ্যাকশনটো তুমি সন্তুলিত কৰিব পৰা হ'ব লাগিব। হল, তো আশা কৰো তোমালোকে এই সালোক সংশ্লেষণ, তাৰ পাছত এই কি কয় এই ৰিঅ্যাকশন অনুঘটকৰ বিষয়ে তোমালোকে গম পালা। হ্যাঁ, হল, এতিয়া এই ৰিঅ্যাকশনৰ যে গ্লুকোজটো হয়, গ্লুকোজটোক আমি কাৰ্বোহাইড্ৰেট বুলিও কওঁ। হয়, আৰু এই কাৰ্বোহাইড্ৰেট খিনিয়ে উদ্ভিদৰ কামত লাগে, শক্তিৰ এটা যোগান ধৰে, আৰু আমাৰ মানৱ দেহতো শক্তিৰ যোগান ধৰে। তো এতিয়া মই অলপমান এইখিনি মুছি এই কাৰ্বোহাইড্ৰেটৰ কথাটো মই নকওঁ, কিয়নো কাৰ্বোহাইড্ৰেটৰ কথা তোমালোকৰ কিতাপত নাই। এই ক্লাছ 12ত যদি ভালকে মানে বায়োলজি লোৱা তেনেহলে পাবা, যেহেতু 10ত নাই, তো 10ত ইমান মাথা মাৰিবৰ প্ৰয়োজন নাই, তোমালোকে কাৰ্বোহাইড্ৰেটটো মনত ৰাখিলে হ'ল। তো এইখিনি মই এতিয়া মুছি মই বাকী পাছৰ কথাখিনি কৈ আছো। তো মই কাৰ্বোহাইড্ৰেটৰ কথা কলো যে উদ্ভিদে কি কৰে? সালোক সংশ্লেষণ প্ৰক্ৰিয়াত তেওঁলোকৰ খাদ্য উৎপন্ন কৰে, আৰু যিটো গ্লুকোজ, আৰু ইয়াক আমি এক প্ৰকাৰৰ কাৰ্বোহাইড্ৰেট বুলি ক'ব পাৰো, যেটো মানে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ কৰি আছে। চোৱা, উদ্ভিদৰ কামত যিখিনি কাৰ্বোহাইড্ৰেটৰ প্ৰয়োজন হৈ আছে, সাপোজ ধৰা এইটো উদ্ভিদৰ এটা স্টোর ক্যাপাসিটি, মানে এইখিনি স্টোর কৰিব, মানে এইখিনি কার্বোহাইড্রেট বা গ্লুকোজ যদি উদ্ভিদ থাকে তেনেহলে তার কাম হৈ যাব। হ্যাঁ, কিন্তু সালোক সংশ্লেষণ প্রক্রিয়া কার্বোহাইড্রেট কিমান পরিমাণ উৎপন্ন হৈছে, সাপোজ সালোক সংশ্লেষণ প্রক্রিয়াত কার্বোহাইড্রেট উৎপন্ন হৈছে ইমানখিনি। তো উদ্ভিদে কি কৰিব? উদ্ভিদে কৰিব যে ইয়াৰ পৰা যিমানখিনি কাৰ্বোহাইড্ৰেটৰ বা গ্লুকোজৰ প্ৰয়োজন আছে, এইখিনি তেওঁলোকে ইউজ কৰিল, আৰু এইখিনি ইউজ কৰি এই বাকীখিনি যে কাৰ্বোহাইড্ৰেট বা গ্লুকোজ আছে, এই গ্লুকোজ খিনি তেওঁলোকে হেতহাৰ ৰূপে তেওঁলোকৰ দেহত ষ্ট'ৰ কৰি ৰাখিব। যদি বাই চান্স কিবা কাৰণে সূৰ্যৰ ৰশ্মি নোলায় বা আচ্ছা, আৰু যদি মানে কিবা কাৰণে যদি এই বিক্ৰিয়াটো যে দেখালো, এই বিক্ৰিয়াটো যদি ষ্টপ হৈ থাকে তেনেহলে তেওঁলোকে এই ষ্ট'ৰ খিনিৰ পৰা তেওঁলোকৰ শক্তিখিনি তেওঁলোকে পূৰণ কৰি লয়। তো এই শক্তিখিনি তেওঁলোকে এই হেতহাৰ নামে হেতহাৰ ৰূপে ষ্ট'ৰ কৰি ৰাখে। এই সেম প্ৰক্ৰিয়াটো আমাৰ দেহতো আছে। আমাৰ দেহৰ এটা ইম্পৰ্টেন্ট মানে অংগ আছে, অগ্নাশয় বুলি কয়, ইংৰাজীত কয় পেনক্ৰিয়াছ। হল, তো আমাৰ দেহতো যিখিনি গ্লুকোজৰ প্ৰয়োজন হয়, সাপোজ আমি যে আহাৰখিনি খালো, আহাৰখিনি খাই আমাৰ দেহৰ গ্লুকোজ উৎপন্ন হৈছে
কাৰ্বহাইড্ৰেট উৎপন্ন হৈছে এইখিনি। তো আমাৰ দেহত সাপোজ এইখিনি ইউজ হ'ল, এইখিনি মান শক্তি বা কাৰ্বহাইড্ৰেট বা গ্লুকোজ ইউজ হ'ল, ইউজ হোৱাৰ পাছত এই বাকীখিনি যে ৰৈ গেল, এই বাকীখিনি আমি গ্লাইকোজেন হিসাবে আমি স্টোর করি রাখো, বা স্টোর কৰি ৰাখে আমাৰ পেনক্ৰিয়াছত স্টোর কৰি ৰাখে আর কি। গ্লাইকোজেন খিনি স্টোর কৰি ৰাখে, মানে পেনক্ৰিয়াছৰ পৰা যেতিয়া ওয়াটার আহিব যে আমাৰ দেহত কি কয় শক্তি কম হৈ আছে, তেতিয়া এই স্টোর গ্লাইকোজেন খিনি রিলিজ কৰি দিব, গ্লাইকোজেন। তো উদ্ভিদ দেহত অতিরিক্ত গ্লুকোজ বিলাক হেতহাৰ ৰূপে সংগ্ৰহ হৈ থাকে বা স্টোর হৈ থাকে, আৰু মানৱ দেহত বা প্ৰাণী দেহত এই কুকুৰ কোৱা, গৰু কোৱা, মানুহ কোৱা এইবিলাকৰ দেহত গ্লাইকোজেন হিচাপে এই অতিৰিক্ত খিনি স্টোর হৈ থাকে। আশা কৰিলো তোমালোকে এইখিনি কথা ভালকে বুজি পাইছা। হল? তো এই কথাখিনিও হল। তো মই অলপমান এতিয়া পানী খাই দিওঁ। ওকে তো পানী চানি খাইলো। তো আমি হেতহাৰ আৰু গ্লাইকোজেনৰ কথা জানিলো। এতিয়া আমি কম যে আমি যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বিষয়ে যিমান মানে কৈ আছো, তো এই সালোক সংশ্লেষণ প্ৰক্ৰিয়া প্ৰকৃততে কি হয়, এতিয়া আমি কথাখিনি জানিম। মাৰ্কাৰ বিলাক জানিম। চোৱা, প্ৰকৃততে কি হয় এতিয়া কৈ আছো। এক নম্বৰত কি হয়, পোহৰ শক্তি যে আছে, এই পোহৰ সূৰ্য ৰশ্মি যে আছে, এই পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা এই আকাৰ বিলাক তথাপিও ডিস্টার্ব দি আছে, পত্ৰহৰিতৰ দ্বাৰা শোষণ। ইয়াত কি কৈছে চোৱা, এই আমাৰ উদ্ভিদৰ পাতত যে কি কয় পত্ৰহৰিত থাকে, এই পত্ৰহৰিত যে থাকে, হ্যাঁ, এই সূৰ্যৰ পৰা যে আমি পোহৰ ৰশ্মি যে লৈ আছো, এই পোহৰ ৰশ্মি যে লৈ আছো, এই পোহৰ ৰশ্মিটোক এই ৰশ্মিক মানে এই পোহৰ কিন্তু এটা শক্তি হল, এই পোহৰ শক্তিখিনিক এই পত্ৰহৰিতৰ দ্বাৰা এবজর্ব কৰা মানে শোষণ কৰি লোৱা, এই শোষণ কৰি হল। তাৰ পাছত সেকেন্ডটো কি হয়, দুই নম্বৰ প্ৰক্ৰিয়াটো এই পোহৰ শক্তি যে আছে, এই পোহৰ শক্তি যে এবজর্ব কৰিল, শোষণ কৰিল, এই পোহৰ শক্তিটোক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰা। চোৱা, শক্তিক কিন্তু আমি সৃষ্টি কৰিব নোৱাৰো, ধ্বংস কৰিব নোৱাৰো, মাত্ৰ এটাৰ ওপৰৰ পৰা আৰু এটাৰ ওপৰলৈ ৰূপান্তৰিত কৰিব পাৰো। তো এই প্ৰক্ৰিয়াটো হৈ আছে যে এই পোহৰ শক্তিখিনিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিছে। এই পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰা আৰু এই পানী যে আছে H2O, এই H2O টোক হাইড্রোজেন আৰু অক্সিজেন অনুলৈ পৰিৱৰ্তন কৰা। চোৱা, এই হাইড্রোজেনটো যে আছে, হাইড্রোজেন কি মিলি গঠন হৈ আছে, হাইড্রোজেনটো পানী, এই H2O টো কি একলগ হৈ গঠন হৈ আছে, হাইড্রোজেন আৰু অক্সিজেন হল। তো এই H2O ৰ পৰা হাইড্রোজেন আৰু এই অক্সিজেন খিনি সেপাৰেট কৰি দিবা।
হল আৰু 3 নম্বৰটো হল 3 নম্বৰ প্ৰক্ৰিয়াটোত কি হৈ আছে 3 নম্বৰ প্ৰক্ৰিয়াটোত হৈ আছে কাৰ্বন ডাই অক্সাইড তাৰ মানে কি CO2 কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কার্বোহাইড্রেট প্রস্তুত করা এই কার্বোহাইড্রেট বা গ্লুকোজের যে কথাখিনি কৈ আছো এইটো প্ৰক্ৰিয়াতে হয় কাৰ্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কাৰ্বোহাইড্রেট উৎপন্ন কৰা এতিয়া তোমালোকৰ মনত ডাউট হৈ আছে যে এই বিজাৰণটো কি তো চোৱা 1 নম্বৰ চেপ্টাৰত জাৰণ বিজাৰণৰ কথা ভালকে আছে তথাপিও মই অলপমান কৈ দি আছো বিজাৰণটো হল মানে অক্সিজেন আঁতৰ কৰা বা ইলেক্ট্ৰন যিবিলাক আছে এইবিলাকতো তোমালোকে এতিয়া ক'লে তোমালোকে ভালকে বুজি নাপাবা যদিও তোমালোকে অক্সিজেন আঁতৰ কৰা বুলি ভাবি লবা তো এই বিজাৰণৰ দ্বাৰা কাৰ্বোহাইড্ৰেট উৎপন্ন কৰা তো এইখিনিয়ে আছিল এই প্ৰকৃততে হালৰ সংশ্লেষণ প্ৰক্ৰিয়াত কি হয় তো এই যে তিনিটা পয়েন্ট যে লিখি দিলো এই তিনিটা পয়েন্ট ইটো ভেরি ভেরি ইম্পর্টেন্ট পয়েন্ট ভালকে মনত ৰাখিবা এইখিনি প্ৰক্ৰিয়া প্ৰকৃততে হৈ থাকে আৰু এটা কথা আছে ইয়াত কথাটো হল যে যত কি কয় সূৰ্যৰ ৰশ্মি নাথাকে বা এন্ধাৰ হৈ থাকে বা যত মানে পানী নাথাকে যেনেকুৱা মৰুভূমি অঞ্চলত তেতিয়া সেই জীৱবিলাকে কি কৰে এই তিনিটা প্ৰক্ৰিয়াটো মানে হয় কিন্তু এই তিনিটা প্ৰক্ৰিয়া একেলগে যে সংঘটিত হ'ব লাগিব এই কোনো কথা নাই যেনেকুৱা জীৱন প্ৰক্ৰিয়াত আমি কি পাইছিলো জীৱন প্ৰক্ৰিয়াত আমি 4টা মানে কাম আমাৰ দেহৰ ভিতৰত হৈ থাকে যেনেকুৱা পৰিপুষ্টি হখন পৰিবহন আৰু ৰেচন এই 4টা কাম যেনেকুৱা মানে সাইমালটেনিয়াসলি হৈ থাকে মানে একেলগে হৈ থাকে কিন্তু ইয়াত যে এই 3টা কাম একেলগে হ'ব লাগে তেনেকুৱা কোনো কথা নাই যে সাপোজ তোমাৰ মানে তুমি ধৰা এইখিনি বস্তু যদি দিনৰ ভাগত হল তেনেহলে এইখিনি বস্তু ৰাতিৰ ভাগত হ'ব পাৰে বা এইখিনি বস্তু যদি দিনৰ ভাগত হয় এইখিনি তো ৰাতিত হোৱাটো ইম্পসিবল কাৰণ বহুত ৰশ্মিৰ প্ৰয়োজন এইখিনি বস্তু ৰাতিতো হোৱা পাৰে হল তো এই 3টা বস্তু একেলগে মানে হ'ব যে এইটো কোনো কথা নাই কিন্তু এই 3টা বস্তুই একচুয়ালি সালোক সংশ্লেষণ প্ৰক্ৰিয়া হৈ থাকে হল তো এইখিনি মুছিলো তো বন্ধু বান্ধৱীসকল মই সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াৰ বিষয়ে কলো আৰু প্ৰকৃততে কি হয় সেইখিনি কথা তোমালোকক কৈছো তো এতিয়া মই আৰু এটা ইম্পৰ্টেন্ট বিষয় তোমালোকক বুজাবলৈ যাই আছো তো কথাখিনি ভালকে মন কৰিবা ইয়াৰ পৰা কিন্তু সৰু কোৱেশ্চন আহে তো সেই কাৰণে ইমান কষ্ট কৰি একদম ড্ৰয়িং আঁকি তোমালোকক বুজোৱাৰ যত্ন কৰা হৈ আছে তো প্ৰথমতে চোৱা এইটো এটা পাঠ হয় এই পাঠত এই সৰু চিত্ৰবিলাক যে আছে এই চিত্ৰবিলাকক কি কোৱা হয় এই পত্ৰ ৰন্ধ্ৰটো যদি আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যদি আমি চাওঁ তেনেহলে কি দেখা পাবা কৈ আছো অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যদি আমি চাওঁ এই ৰন্ধ্ৰবিলাক হল এই যে এটা যে স্পেস আছে এইখিনি হল এই ৰন্ধ্ৰবিলাক আৰু এই ৰন্ধ্ৰবিলাক জুম কৰি চালে এনেকুৱা দেখা পাবা তো এই ৰন্ধ্ৰবিলাকৰ যে কোষৰ যে বেৰবিলাক আছে এই বেৰবিলাকৰ আমাৰ
পত্ৰহৰিত সিঁচৰিত হৈ থাকে হল সিঁচৰিত হৈ থাকে আৰু এই এই পত্ৰৰন্ধ্ৰৰ দ্বাৰাই কি হয় আমাৰ কি কয় সালোক সংশ্লেষণ প্ৰক্ৰিয়াত যে কাৰ্বহাইড্ৰেট একদম হিউজ পৰিমাণৰ একটা বৃহৎ পৰিমাণৰ যে কাৰ্বন ডাই অক্সাইড কাৰ্বহাইড্ৰেট নহয় বৃহৎ পৰিমাণৰ যে কাৰ্বন ডাই অক্সাইড আদান প্ৰদান কৰিবলৈ লগা হয় তো এই কাৰ্বন ডাই অক্সাইড খিনি এই পাতৰ এইবিলাক দিহে সোমায় হল এই পত্ৰৰন্ধ্ৰৰ দ্বাৰাহে কাৰ্বন ডাই অক্সাইড বিলাক উদ্ভিদ দেহত সোমায় এই পত্ৰৰন্ধ্ৰৰ উপৰিও গছৰ যে শিপা বা কাণ্ডৰ উপৰি অংশ আছে সেইবিলাকৰ মাজতে কিছু পৰিমাণে গছবিলাক মানে গেছ বিলাকত এক্সচেঞ্জ হয় এক্সচেঞ্জ মানে কি আদান প্ৰদান হয় বেছিভাগ পৰিমাণ এই পত্ৰৰন্ধ্ৰৰ দ্বাৰাই হয় তো এই পত্ৰৰন্ধ্ৰৰ যে আছে এই পত্ৰৰন্ধ্ৰৰ খুলিব না মুকলি হব এইটো তো এটা মানে ইম্পৰ্টেন্ট হয় না মানে সকলো সময়তে তো সালোক সংশ্লেষণ কৰি নাথাকে বা সকলো সময়তে তো খালি কাৰ্বন ডাই অক্সাইড সোমাই নাথাকে তো এইবার এই রক্ষী কক্ষটো যে আছে এই রক্ষী কক্ষবোৰে এই পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি বা বন্ধ হোৱাৰ দায়িত্ব এই রক্ষী কক্ষ দুটাৰে হয় এইটো অপেন মুক্ত আৰু এইটো বন্ধ তো এই ওপেন আৰু ক্লোজ এই রক্ষী কক্ষ দুটাই কৰে হল আৰু এই সোয়া এটা যে রিঅ্যাকশন করেছিল রিঅ্যাকশনের বাই প্রোডাক্ট হিসেবে কি কি আইছিল C6H12 O6 plus O2 plus H2O কি আছে H2O H2O মানে পানীয় আছিল বাই প্রোডাক্টত পানীয় আছিল তো যেতিয়া কার্বন ডাই অক্সাইড মানে ইউজ হয় তেতিয়া মানে পানীটো ওলাই নাহে আৰু যেতিয়া কাৰ্বন ডাই অক্সাইড ইউজ নহয় তেতিয়াহে মানে এই ৰন্ধ্ৰবিলাকৰ দ্বাৰাহে পানীবিলাক ওলাই আহে হল তো ইয়াত এইখিনি আছিল যে এই পত্ৰৰন্ধ্ৰবিলাকত যদি আমি অনুবীক্ষণ যন্ত্ৰৰে চাওঁ তেনেহলে আমি এনেকুৱা ষ্ট্ৰাকচাৰ এটা দেখা পাম এই ষ্ট্ৰাকচাৰ খিনিত এই কি কয় রক্ষী কক্ষ থাকে আৰু ইয়াত মানে ক্লোৰোপ্লাস্ট থাকে ক্লোৰোপ্লাস্ট মানে এই পত্ৰৰন্ধ্ৰৰ এই বেৰবোৰত এইটো তো এই পত্ৰৰন্ধ্ৰ এইটো কি হয় এটা বেৰ হয় না এইটো হ'ল মেইন পত্ৰৰন্ধ্ৰটো তো এই বেৰবোৰত এই কি কয় ক্লোৰোপ্লাস্ট থাকে আৰু তাৰ যে কোষবিলাক আছে এই কোষৰ চাৰিওফালে পত্ৰহৰিত সিঁচৰিত হৈ থাকে আৰু এই রক্ষী কক্ষ দুটাই এই পত্ৰৰন্ধ্ৰটো মুকলি বা বন্ধ কৰাৰ দায়িত্ব এই রক্ষী কক্ষ দুটাৰে থাকে হল আৰু এই ৰন্ধ্ৰবিলাকৰ দ্বাৰাহে গেছ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ এক্সচেঞ্জ হয় মানে আদান প্ৰদান হয় হল এইখিনি হল কথা তো আশা কৰো তোমালোকে এই কথাখিনি ভালকে বুজি পাইছা এইটো হল বন্ধ অৱস্থাত জাপ খাই আছে আৰু এইটো হল মুক্ত অৱস্থাত খোলা আছে তো মই এইখিনি মুছি আৰু এটা কথা কম আৰু এটা কথা কোৱাৰ পাছত আজিৰ ক্লাছটো আমি সমাপ্ত কৰিব পাৰো এইখিনি মুছি দিওঁ ইহঁতৰ মানে কি এই সপক্ষী পৰিপুষ্টি মই কিন্তু এইবিলাক যে কৈ আছো এইবিলাক কিন্তু সপক্ষী জীৱৰ ভিতৰত সম্পন্ন হৈ আছে সেইকাৰণে এইবিলাকক কোৱা হৈছে সপক্ষী
পৰিপুষ্টি পৰিপুষ্টি মানে কি আছে আমি যে খাদ্যবিলাক যে গ্ৰহণ কৰি আছো এইবিলাকৰ মানে যে এটা আদান প্ৰদান হৈ আছে দেহৰ ভিতৰত বা কেনেকৈ গঠন হৈ আছে এইবিলাক হল সহপক্ষী পৰিপুষ্টি আৰু সহপক্ষী জীৱ কিন্তু বেলেগ সহপক্ষী জীৱ হল মানে এই জীৱবিলাক মানে নিজৰ খাদ্য যে নিজে তৈয়াৰ কৰি আছে সেইকাৰণে সেইবিলাকক সহপক্ষী জীৱ বোলে আৰু সহপক্ষী জীৱৰ ভিতৰত যে পৰিপুষ্টিৰ যে এটা সিস্টেম আছে এই সালোক সংশ্লেষণ প্ৰক্ৰিয়া বা যিখিনি সিস্টেম মই কলো এই সিস্টেম খিনি হল সহপক্ষী পৰিপুষ্টি এই সহপক্ষী জীৱ আৰু সহপক্ষী পৰিপুষ্টিৰ ধাৰণাটো ক্লিয়াৰ কৰি ল'বা হা এতিয়া চোৱা খালি উদ্ভিদৰ দেহৰ বৃদ্ধি বা বিকাশৰ বাবে এই C6H12O6 এইটো গ্লুকোজ এই গ্লুকোজটো যথেষ্ট নহয় এই বৃদ্ধিৰ বাবে আৰু কিছুমান সামগ্ৰীৰ প্ৰয়োজন আছে সেই সামগ্ৰীবিলাক উদ্ভিদে শিপাৰ পৰাও মাটিৰ পৰা আহৰণ কৰি লয় সেই সামগ্ৰীবিলাক কি কি ইয়াৰ বাহিৰেও সেই সামগ্ৰীবিলাক হল লিখি দি আছো নাইট্ৰজেন ফসফরাস মার্কারটা চেঞ্জ করে দিও নাইট্রোজেন ফসফরাস আয়রন ম্যাঙ্গানিজ আদি দ্ৰৱ শিপাৰ পৰা শোষণ কৰি লয় তো সালোক সংশ্লেষণৰ পৰা মানে মেইন কামখিনি হৈ যায় গ্লুকোজটো উৎপন্ন কৰে আৰু এই গ্লুকোজৰ বাহিৰেও উদ্ভিদৰ এই নাইট্ৰজেন ফসফৰাস আইৰণ মেংগানিজ উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজন হল তো আজি লেকচাৰখিনি শেষ হোৱাৰ আগতে মই আৰু এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ খুজিছো ইম্পৰ্টেণ্ট কথাখিনি হল এই নাইট্ৰজেনটো যে আছে এই নাইট্ৰজেনৰ ওপৰত অলপমান মন দিব লগা কথা আছে চোৱা এই নাইট্ৰজেনটোৱে উদ্ভিদৰ আৰু যে বিভিন্ন প্ৰটিন আছে প্ৰটিনবিলাক সংশ্লেষণত সহায় কৰে প্ৰটিন সংশ্লেষণ মানে কি প্ৰটিনবিলাক গঠন বা উৎপন্ন হোৱাত সহায় কৰে হল আচ্ছা নাইট্ৰজেনৰ কথাটো এটা পয়েন্ট দি মই লিখি দি আছো কি প্ৰটিন সংশ্লেষণত সহায় কৰে এই নাইট্ৰজেনটো আৰু উদ্ভিদে নাইট্ৰজেনটো ডিৰেক্টলি নলয় এই নাইট্ৰজেনৰ মানে হেৰিবিলাক নাইট্ৰেট মানে NO3 মাইনাস নাইট্ৰেট আৰু নাইট্ৰাইট NO2 মাইনাস তো এই নাইট্ৰজেনটো মানে এই ফৰ্মতে তেওঁলোকে গঠন কৰে নাইট্ৰেট আৰু নাইট্ৰাইট মানে ডাইৰেক্টলি নাইট্ৰজেনটো নলয় মানে নাইট্ৰজেনটো অলপমান প্ৰসেস কৰি লয় প্ৰসেস মানে অক্সিজেনৰ লগত যোগ হৈ আয়ন ফৰ্ম কৰি আয়ন হিচাপে লয় হল তাৰ পাছত আৰু এটা কথা উদ্ভিদে তোমালোকে শুনাই পাইছা চাগে উদ্ভিদে মানে বায়ুমণ্ডলৰ পৰা বেছি নাইট্ৰজেন গ্ৰহণ কৰিব নোৱাৰে আচ্ছা উদ্ভিদে বায়ুমণ্ডলৰ পৰা যদি বেছি নাইট্ৰজেন গ্ৰহণ কৰিব নোৱাৰে তেনেহলে নাইট্ৰজেনৰ প্ৰয়োজনটো আছে তেনেহলে উদ্ভিদে নাইট্ৰজেনৰ প্ৰয়োজনটো কৰ পৰা ফিল আপ কৰে ইয়াৰ উত্তৰটো হ'ব আচ্ছা তোমালোকে
ক্লাছ 8-9 পাই আহিছা যে গুল্মজাতীয় উদ্ভিদৰ মানে টেমুনাৰ পৰা কিবা হিপাৰ তলত বেক্টেৰিয়াই কিবা কিবি ৰিয়েকশ্যন কৰি মানে নাইট্ৰজেন উৎপন্ন কৰে আৰু উদ্ভিদে হিপাৰ পৰা বা মাটিৰ পৰাই বেছি নাইট্ৰজেন গ্ৰহণ কৰে কিয় হয় বেক্টেৰিয়াৰ সহায়ত উদ্ভিদে মাটিৰ পৰা বেক্টেৰিয়াৰ সহায়ত গ্ৰহণ কৰে মানে উদ্ভিদে বেছি নাইট্ৰজেন বিলাক বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰিব নোৱাৰে আৰু তেওঁলোকে মাটিৰ পৰা তেওঁৰ মানে হিপাৰ টেমুনাৰ পৰা গ্ৰহণ কৰে তো আশা কৰিছো আজি যিমানখিনি কৰালো একদম ভালকে তোমালোকে বুজি পাইছা তো এইখিনি কৈ মই আজিৰ যিখিনি কৰিবলগীয়া আছিল সেইখিনি কৰালো তো ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছো